नमस्कार बंधुगण मोर यूट्यूब चैनल आपनार सकलोक स्वागत जानाइछो। थाम्बनेल चाइ निश्चय बुझि पाइছে किहर ओपरत आज भिडिओ करिम। इनक्युबेटरत जितु मालटो थाके एटु मालटो केनेके सेटिंग करिब लागे आज आपनाक देखाइ दिम। ए टू जेड एकेबारे सहज पद्धति माने तीनटा बस्तु सेट करिब लागे आरो बाकी बिलाक सेट नकरिले हबो। मैं आज देखाइ दिम ब्लग भिडिओ। तो आगते कम जेको नतुन साबस्क्राइब करिब फ्रेंड्स आरो लाइक देखिबले पाइছে। एटु हल मेन बस्तुটো एटु इनक्युबेटर माने टेम्पारेचार सेंसर मेशिन है देखिबले पाइছে सेट तार पिছত यात लिखा আছে K0 K1 प्लस 12 वोल्ट GND और याते ऊपर আছে प्लस और इ प्लस माइनस एटु माइनस एटु प्लस एटु केने सेट কৰিব লাগিব। प्रथमते আপোনাক কৈ আছো যে কিমানত লাইটটো বন্ধ কৰিব। তেনে আগতে সেট বাটনটো একবাৰ টিপি দিব। টিপিৰ পিছত এনেকৈ ডিপিক টিপাকৈ জ্বলি থাকিব। এনেকৈ কম বেছি কৰিব পাৰে 37/7 ৰাখিব যেটো মোৰ এটো বেয়া হৈছে। ৰাখাৰ পিছত এবাৰ কিমানত জ্বলিব লাইটটো এটো অলপ টাইম লং প্ৰেছ কৰিব। লং প্ৰেছ কৰাৰ পিছত পিজি আহিব। অহাৰ পিছত আকৌ সেট মাৰিব। সেটত মানে এটো এইচ মানে হাই টেম্পারেচার আর সি মানে কুল ঠান্ডা। তো আমি হাই রাখিব লাগিব। হওয়ার পিছত আকৌ সেট বাটন টিপি দিব। টিপার পিছত এবার P1 কিমান রাখিব 0.4 রাখিব। মই 2 রাখিছো। তাৰপিছত আকৌ সেট বাটন ক্লিক কৰিব। কৰাৰ পিছত বাকি বিলাক কিছু কৰিব নালাগে। P2 P3 P4 এইবিলাক যি আছে থাকক। আমি মাত্ৰ তিনটা বস্তু সেট কৰিব লাগে। তো বুজি পালে যদি ভাল লাগি থাকে তেনেহলে অবশ্যই লাইক কৰিব আৰু সৰু ভাইটি হিচাপত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী ভিডিও পায়। ধন্যবাদ।